Hello everyone, welcome to Advait IAS. My name is Biswajit Sarma. আজি আমি 23rd November 2024 ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবিলাক ডিছকাছ কৰিম যিবিলাক APSC, CC, প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউৰ কাৰণে ইম্পৰ্টেণ্ট। আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাকৰ ভিতৰত আছে মিছন বসুন্ধৰা। আমাৰ বৰ্তমান মিছন বসুন্ধৰা 3.0 চলি আছে। ইয়াৰ এপ্লিকেশ্যন GS 5ত আহিব। আমি অলৰেডি মিছন বসুন্ধৰা ডিছকাছ কৰিছোঁ, ৰাইট? তো আজি আমি ৰিভিজনত ফ'কাছ কৰিম, ৰিভাইজ কৰিম। তো ইয়াৰ পৰা আমি কি বুজিলোঁ? আমি যদি 365 ডেজত ডেইলি যদি 3টাকে 3 নম্বৰছ অফ ইম্পৰ্টেণ্ট আমি টপিক কভাৰ কৰোঁ, তাৰ মানে আমি এটা বছৰত 1000+ টপিক চাই আছোঁ। কিন্তু সঁচাকৈ 1000+ হয় জানো? নহয়। একচুৱেলি most of the টপিক আমাৰ ৰিপিটেড থাকে। যেনেকৈ মিছন বসুন্ধৰা নিউজত আছে, ইয়াৰ পৰা আমাৰ কুৱেশ্যনছ আহিব পাৰে। গভাৰ্নেন্সৰ ওপৰত যদি কুৱেশ্যন আহে, মিছন বসুন্ধৰা আমি ইউজ কৰিব পাৰোঁ এজ এন এক্সাম্পল, ৰাইট? তো ইয়াৰে ৰিপিটেড টপিকছবিলাক থাকে। তাৰ মানে আমি ইয়াৰ পৰা এৰাউণ্ড 500 টপিকছ আমি শ্বৰ্ট লিষ্ট কৰিব পাৰোঁ, ৰাইট? আৰু সেই 500 টপিকছৰ ভিতৰত আমি ইয়াৰ পৰাও 100টা মষ্ট ইম্পৰ্টেণ্ট টপিক শ্বৰ্ট লিষ্ট কৰিব পাৰোঁ, যিটো আমাৰ মেইনছৰ প্ৰিপাৰেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট। বাকীখিনি আমাৰ ষ্টেটিকত আহিব। ষ্টেটিক পাৰ্টটো ভাল হোৱাটো খুবেই জৰুৰী। যদিও কাৰেণ্ট এফেয়াৰ্ছৰ লগত লিংক কৰি আহে, এই ষ্টেটিক আৰু কাৰেণ্ট এফেয়াৰ্ছ লিংক কৰিয়েই কুৱেশ্যনছ আহিব। এই 100+ যদি আমি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ টপিক যদি আমি ছেগ্ৰিগেট কৰি ৰাখিব পাৰোঁ, ভালকৈ যদি ৰিভিজন কৰিব পাৰোঁ, আমাৰ মেইনছৰ কাৰণে হেল্প হয়। বাকী যিখিনি থাকি গ'ল সেইখিনিও আমি পঢ়িব লাগিব, কিন্তু আমি সেইখিনি প্ৰিলিমছ পাৰ্চপেক্টিভত পঢ়িব লাগিব, ৰাইট? তো এনেকৈ যদি আমি পঢ়োঁ, তেতিয়া আমি কাৰেণ্ট এফেয়াৰ্ছ ইজিলি চিলেবাছটো কমপ্লিট কৰিব পাৰিম, কাৰেণ্ট এফেয়াৰ্ছখিনি। কিন্তু আমি যদি গোটেই ডিটেইলছত বাৰে 1000টা টপিক পঢ়িব যাওঁ, আমাৰ কেতিয়াও পঢ়া কমপ্লিট নহ'ব। নেক্সট ইম্পৰ্টেণ্ট টপিক AI ইন টিচিং। আমাৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ নিউজত আছে। তো AIৰ যিটো এআইৰ এপ্লিকেশ্যন ইন এভৰি ফিল্ড আমি চাব লাগিব। তো আজি আমি AI ইন টিচিং চাম। ইয়াৰ প্ৰ'ছ কি আছে, ৰাইট? কনছ কি আছে, আমি চাবলৈ যত্ন কৰিম। ইয়াৰ এপ্লিকেশ্যন GS 3 ছায়েন্স এণ্ড টেকত আহিব। থাৰ্ড ইম্পৰ্টেণ্ট পইণ্ট নাক্সালিজিমো অলৰেডি আমি ডিছকাছ কৰিছোঁ। আমি আজি ৰিভাইজ কৰিম। আমি নাক্সালবাৰী ভিলেজৰ কথা পঢ়িছোঁ। ৱেষ্ট বেংগলত য'ত নাক্সালবাৰী ভিলেজখন আছে, নাক্সালবাৰীৰ পৰাই নাক্সালিজিমৰ উৎপত্তি হৈছে। তেওঁলোকৰ আইডিঅ'লজি কি আমি জানিবলৈ চেষ্টা কৰিম। GS 3 ইণ্টাৰনেল ছিকিউৰিটিত নাক্সালিজিম আহিব, ৰাইট? আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি ষ্টেপ লৈছে, আৰু নাক্সালিজিম যিখিনি ঠাইত ভাৰতৰ যিখিনি এৰিয়া আছে, নাক্সালিজিম এফেক্টেড এৰিয়া আছে, সেইখিনিৰ ষ্টেটাছটো কি আমি চাবলৈ যত্ন কৰিম, ৰাইট? আজিৰ ইম্পৰ্টেণ্ট টপিকবিলাক ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথম টপিক হ'ল মিছন বসুন্ধৰা। আমাৰ মিছন বসুন্ধৰা 3.0 চলি আছে। ইয়াৰ আগত কি চলি আছিলে? 1 হৈ গ'ল, 2.0 আমাৰ হৈ গ'ল। আমাৰ যিবিলাক লেণ্ড ছাৰ্ভিচেছ আছে, সেই লেণ্ড ছাৰ্ভিচেছবিলাক আগতে কি আছিলে? আমি চাৰ্কল অফিচ যাব লাগে। এইটো যাতে আমি ডিজিটেলি প্ৰভাইড কৰিব পাৰোঁ, ৰাইট? আমি যদি ডিজিটেলি প্ৰভাইড কৰিব পাৰোঁ, সেইটোৰ কাৰণে এটা ষ্টেপ লৈছে গভৰ্ণমেণ্টে, মিছন বসুন্ধৰা। আমাৰ যিমান লেণ্ড ছাৰ্ভিচেছ আছে, আমাৰ যিবিলাক মেপ আছে, প্ৰপাৰ্টি যিবিলাক মেপ আছে, সেইবিলাক যদি আমি ডিজিটাইজ ভাৰ্চন আমি পাব্লিছ কৰিব পাৰোঁ, তেতিয়াহ'লে জনসাধাৰণৰ, চিটিজেনৰ সুবিধা হ'ব। সদায় পাব্লিক অফিচ ভিজিট কৰিব নালাগে যেতিয়াই দৰকাৰ হয়, ৰাইট? আৰু কি কৰিব? আমাৰ যিবিলাক ইলিগেল যিবিলাক লেণ্ড ট্ৰান্সফাৰ চলি আছে, সেইবিলাকো আমাৰ বন্ধ কৰিব, ৰাইট? ইণ্ডিজিনিয়াছ এছামিজ পিপলক হেল্প কৰিব টু গেট দেয়াৰ লেজিটিমেট ৰাইটছ, লেণ্ড ৰাইটছ, ৰাইট? তো আমি মিছন বসুন্ধৰাৰ বিষয়ে অলপ চাবলৈ যত্ন কৰিম। নিউজত কিয় আছে? এ ডে লং জোনেল ৱৰ্কশ্বপ অন মিছন বসুন্ধৰা 3.0 মাই লেণ্ড মাই ৰাইট, এইটো মটো, ৰাইট? ফৰ ৰেভিনিউ ডিপাৰ্টমেণ্ট অফিচিয়েলছ, মানে আমাৰ ৰেভিনিউ মানে আমাৰ চাৰ্কল অফিচাৰৰ লগত যিখিনি মানুহ থাকে, ৰাইট? ৱাজ হেল্ড অন থাৰ্ছডে এট চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ। চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰটো এটা কি ৱৰ্ড? এইটো আমি যিহেতু পালোঁ, আমি জানিব লাগিব ক'ত আছে। যোৰহাটত আছে। আমি যদি গোলাঘাট হৈ যোৰহাট যাওঁ, যোৰহাটত আমি হাইৱেৰ কাষত, আমি গুৱাহাটীৰ পৰা গ'লে আমাৰ ৰাইট হেণ্ড ছাইডত আমি চাউলুং চুকাফা সমন্বয় ক্ষেত্ৰ দেখা পাওঁ। তো আমি চাউলুং চুকাফাৰ বিষয়েও অলপ জানিব লাগিব, যাতে আমাৰ যদি প্ৰিলিমছ বা মেইনছত আহে আমি লিখিব পাৰোঁ। তেওঁ কেতিয়া চৰাইদেউত প্ৰথম আহোম সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল, সেই বিষয়েও আমি জানিব লাগিব। কি ফিচাৰ্ছ কি মিছন বসুন্ধৰাৰ? এনচেষ্ট্ৰি প্ৰুফ ৰিলেক্সেশ্যন। আমাৰ বহুত মানুহৰ, যিখিনি আমাৰ ইণ্ডিজিনিয়াছ পিপল আছে, ট্ৰাইবেল পিপল আছে, তেওঁলোকৰ প্ৰুফ নাথাকে, লেণ্ড ডকুমেণ্টছ, প্ৰপাৰ লেণ্ড ডকুমেণ্টছ নাথাকে।
তো তেওঁলোকৰ মা দেউতা ককা আইতাৰ দিনৰ পৰাই তেওঁলোকে সেই মাটিত বসবাস কৰি আছে, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ খুব সাংঘাতিক লেণ্ড ডকুমেণ্ট বা প্ৰুফ নাথাকে। তো সেইকাৰণে এটা ৰিলেক্সেশ্যন প্ৰভাইড কৰিছে, ৰাইট। ST, SC, T tribes, Adivasis and Gurkhas no longer need to provide 3 generation ancestry proof. 3টা জেনেৰেশ্যনৰ নালাগে। 3টা জেনেৰেশ্যন মানে আজো ককাক হ'ব দেউতাক হ'ব, 3টা জেনেৰেশ্যনৰ এনচেষ্ট্ৰি প্ৰুফ নালাগে এতিয়া, আগতে লাগিছিলে। তো ই হেল্প কৰিব ইণ্ডিজিনিয়াছ পিপল যিখিনি অসমত বসবাস কৰি আছে, তেওঁলোকে নিজৰ যিটো লেণ্ড ৰাইটছ আছে সেইটো এছাৰ্ট কৰিব পাৰিব ইজিলি, ৰাইট। ফুল ডিজিটাইজেশ্যন অফ লেণ্ড ৰেকৰ্ডছ ইম্পৰ্টেণ্ট। ই কি কমাব? ই কৰাপশ্যন কমাব। আৰু কি কমাব? ই এডমিনিষ্ট্ৰেটিভ যিবিলাক ডিলেজ আছে, এডমিনিষ্ট্ৰেটিভ ডিলেজবিলাক কমাব, ৰাইট। ডিলেজবিলাক কমাব, প্লাছ ই সময় বচাব। ইট উইল ছেভ টাইম, ৰাইট, ছেভ টাইম। লেণ্ড ছেটেলমেণ্ট ফৰ ইনষ্টিটিউশ্যন, যিবিলাক ইনষ্টিটিউশ্যনছ আছে, এডুকেশ্যনেল ইনষ্টিটিউশ্যন, ছ'চিঅ' কালচাৰেল অৰ্গেনাইজেশ্যন, দে কেন ক্লেইম লেণ্ড অ'নাৰশ্বিপ ইফ অকুপাইড ফৰ এ স্পেচিফাইড ডিউৰেশ্যন। তো তেওঁলোকৰ কাৰণে সুবিধা কৰি দিছে। ভূদান, গ্ৰামদান, লেণ্ড ছেটেলমেণ্ট। আগৰ দিনত ৰজাই কি কৰিছিলে? বহুত আমাৰ পণ্ডিত আছিলে, তেওঁলোকক ভূদান কৰিছিলে। ৰিলিজিয়াছ ইনষ্টিটিউশ্যন আছিলে, ভূদান কৰিছিলে। গ্ৰামদান, ইভেন গ্ৰামো ডনেট কৰি দিছিলে। আমাৰ যিবিলাক সত্ৰ আছে, আমি যদি পঢ়োঁ আমাৰ সত্ৰবিলাকৰ বিষয়ে, আমাৰ যিটো ৱেবছাইট আছে Advait IAS, advaitas.com, এই ৱেবছাইটত তোমালোকে অসমৰ সত্ৰবিলাকৰ বিষয়ে পাবা। দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰ, কুৰুৱাবাহী সত্ৰ, আমি ডিটেইলছত দিছোঁ। তো এই সত্ৰবিলাকত দেখাব আহোম স্বৰ্গদেৱে তেওঁলোকক লেণ্ড গ্ৰাণ্ট কৰিছিলে, বহুত ডাঙৰ লেণ্ড এৰিয়া দিছিলে, বোলে 30,000 পুৰা মাটি ডনেট কৰিছিলে, এনেকুৱা তোমালোকে উল্লেখ পাবা। এই যিবিলাক লেণ্ড ডনেট কৰিছিলে, সেই ডনেশ্যনবিলাক সময়ত গৈ কেনে বহুত মানুহ ইণ্ডিজিনিয়াছ পিপলে তেওঁলোকে বসবাস কৰি আছে। তো সেইবিলাকৰ ক্ষেত্ৰতো অলপ ৰিলেক্সেশ্যন প্ৰভাইড কৰা হৈছে। কনভাৰ্জন অফ লেণ্ড টাইটেলছ, এনুৱেল যিটো পাট্টা লেণ্ড আছে, ডেট কেন বি কনভাৰ্টেড টু পিৰিয়ডিক পাট্টা ফৰ পাৰ্মানেণ্ট ৰাইটছ। এটা সময়ৰ মূৰে দিব লাগে। আগতে 1 ইয়াৰত আমি পাট্টা দিব লাগে, মাটিৰ পট্টা দিব লাগে, খাজানা দিব লাগে, এইটো পিৰিয়ডিক পাট্টা এটা বনাই ল'ব পাৰে। মেপ এজ এ ছাৰ্ভিচ, চিটিজেন কেন গেইন এক্সেছ টু ডিজিটাইজ লেণ্ড মেপছ, ভেৰি ইম্পৰ্টেণ্ট ফৰ বেটাৰ ট্ৰেন্সপাৰেঞ্চি। নহ'লে কাৰ মাটি কোনে দখল কৰিছে, কোন দালাল আহি বহি গৈছে, একো ঠিক নাথাকে। তো এইটোৱে কি কৰিব? এই কৰাপশ্যনটো, এই মিডলমেনবিলাকক এলিমিনেট কৰিব, ৰাইট, আৰু মানুহৰ টকা বচাব, কৰাপশ্যন বচাব। ৰিভিউ অফ ৰিজেক্টেড কেছেছ, যিবিলাক কেছ ৰিজেক্ট কৰা হৈছে বসুন্ধৰা 2.0, সেইবিলাকক ৰিভিউ কৰা যাব, ৰাইট। এইমছ টু চিম্প্লিফাই লেণ্ড এডমিনিষ্ট্ৰেশ্যন। তো মিছন বসুন্ধৰাৰ অবজেক্টিভবিলাক কি? লেণ্ড এডমিনিষ্ট্ৰেশ্যন চিম্প্লিফাই কৰা, ট্ৰান্সপাৰেঞ্চি এনচিয়'ৰ কৰা, আৰু ষ্ট্ৰেংথেন লেণ্ড ৰাইটছ ফৰ ইণ্ডিজিনিয়াছ এণ্ড মাৰ্জিনেলাইজ কমিউনিটিজ অফ আছাম। এই 3টা যিটো পইণ্ট আছে, এই 3টা পইণ্ট লিখিলেই ছাফিচিয়েণ্ট। প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যন দিছোঁ, তোমালোকে এইটো এটেম্প কৰিবা। নেক্সট পইণ্ট, AI ইন টিচিং। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ ওপৰত কুৱেশ্যনছ আহিব মেইনছত, প্ৰিলিমছতো আহিব। তো আমি AIৰ এপ্লিকেশ্যন চাম টিচিঙত, প্ৰ'জ আৰু কনছ কি আছে, আৰু আমি কেনেকৈ AI ইউজ কৰিব পাৰোঁ ডিফাৰেণ্ট ফিল্ডত, যেনেকৈ টিচিঙত, আমি সেইটোৱে চাম আজি। কিয় নিউজত আছে? হিউমেনইড টিচাৰ মেক লাৰ্ণিং ফান, ৰাইট। ৰবট এটা ইণ্ট্ৰডিউচ কৰা হৈছে, AI পাৱাৰ্ড নোভা, ৰাইট, গভৰ্ণমেণ্ট স্কুল কেৰেলাত। তো এইটো প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। AI পাৱাৰ্ড নোভা হেল্প ষ্টুডেণ্টছ অফ এ গভৰ্ণমেণ্ট স্কুল ইন কেৰেলা টু ইম্প্ৰুভ দেয়াৰ কমিউনিকেশ্যন স্কিল। আমাৰ ল'ৰা ছোৱালীবিলাকৰ কমিউনিকেশ্যন স্কিলত বহুত তেওঁলোক লেগ হৈ থাকে। তো কমিউনিকেশ্যন স্কিল ইম্প্ৰুভ কৰিবৰ কাৰণে কি কৰা হৈছে? এই ইণ্টাৰেক্টিভ টুল এটা ইণ্ট্ৰডিউচ কৰিছে। এই ইণ্টাৰেক্টিভ টুলটোৰ নাম কি? এইটো এটা ৰবট, এই ৰবটটোৰ নাম নোভা, ৰাইট। তো এইটো মনত ৰাখিলে হ'ল, প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। প্ৰ'জ এণ্ড কনছ অফ AI ৰবটছ ইন টিচিং, আমি এইবিলাক পঢ়ি থাকিম, কিন্তু মই যদি মেইন পইণ্টকেইটা চাব যাওঁ, প্ৰ'জ কি আছে? এটা হ'ল পাৰ্চনেলাইজড লাৰ্ণিং এক্সপিৰিয়েঞ্চ এটা আছে, পাৰ্চনেলাইজড। আমি AI ইউজ কৰি আমি পাৰ্চনেলাইজ লাৰ্ণিং এক্সপিৰিয়েঞ্চ এটা পাব পাৰোঁ, ৰাইট। ইনষ্টেণ্ট এক্সেছ টু ইনফৰমেশ্যন এক্সেছ, আনলিমিটেড ইনফৰমেশ্যন আমি পাব পাৰোঁ, ৰাইট। আনলিমিটেড ইনফৰমেশ্যন আমি পাব পাৰোঁ, কিন্তু ইয়াতে এটা কনছ এটাও আছে। সেই কনছটো কি? এই ইনফৰমেশ্যনটো আমি চেক কৰিব লাগিব, ভুলো হ'ব পাৰে, ৰাইট।
ইণ্টাৰেক্টিভ টুলছৰ থ্ৰুদি আমি লাৰ্ণ কৰিব পাৰোঁ ইণ্টাৰেক্টিভ টুলছৰ এক্সাম্পল নোভা ৰাইট নোভা ইজ এ ৰবট হু is helping students of government schools in Kerala to improve their communication skills. Plus, আমি through AI আমি skill developmentৰ কাম কৰিব পাৰোঁ ৰাইট আৰু এইটো এটা কষ্ট ইফেক্টিভ সলিউশ্যন হয় তো ইয়াৰ লগত কন কি জড়িত হৈ আছে কি কনছ আছে যেতিয়া কষ্ট ইফেক্টিভ হ'ব মানুহে ৰবট ইউজ কৰিব লাৰ্ণিঙৰ কাৰণে আমাৰ কি হ'ব ই হিউমেন যিটো আমাৰ এমপ্লয়মেণ্ট চলি আছে সেই এমপ্লয়মেণ্টটো ডিক্ৰিজ হৈ আহিব কমাই দিব এমপ্লয়মেণ্টটো তো ই এমপ্লয়মেণ্ট কমাই দিব পাৰে ৰাইট তো এইটো এটা কনছ হৈ গ'ল ৰাইট লগতে আৰু কি এটা কনছ আছে যেতিয়া আমি এআইৰ এনেকুৱা এটা হৈ যাব আমি এআইৰ লগত কাম কৰি যেতিয়া আমাৰ এটা অভ্যাস হৈ যাব আমাৰ যিবিলাক ক্ৰিটিকেল থিংকিং এবিলিটি আছে ক্ৰিটিকেল থিংকিং এবিলিটি ই কমাই দিব পাৰে যেনেকৈ যদি অমূল্য বৰুৱাৰ এটা কবিতা আছিলে কুকুৰ বুলি তো কবিতাটো লিখোঁতে তেওঁ চিন্তা চৰ্চা কৰি লিখিছে যদি কালি এআই আহি যায় এআইক কোনোবাই কয় মোৰ কাৰণে এটা কবিতা লিখি দিয়া এআই কবিতা এটা লিখি দিব ধুনীয়াকৈ আগতে আমাৰ পেপাৰে পত্ৰই আমাৰ নিউজ পেপাৰবিলাকত কবিতা আহিছিলে ছানডে ছেটাৰডে কবিতা আহিছিলে ৰাইট তো সেই কবিতাবিলাক মানুহে লিখি পঠাইছিলে তেওঁলোকে ক্ৰিটিকেল থিংকিং কৰে ৰাইট তো যদি আমাৰ এআই আহি যায় ক্ৰিটিকেল থিংকিংটো কমি যাব মানুহে ৰচনা লিখিব নোৱাৰিব এছে লিখিব নোৱাৰিব ৰাইট তো এডমিনিষ্ট্ৰেশ্যনৰ কাৰণে কি অসুবিধা আহিব এআইয়ে আমাৰ জেনেৰেল এডমিনিষ্ট্ৰেশ্যনক কেনেকৈ হেল্প কৰিব আৰু ইয়াৰ ফলত এডমিনিষ্ট্ৰেশ্যনৰ এআইৰ ইণ্ট্ৰডাকশ্যনৰ ফলত এডমিনিষ্ট্ৰেশ্যনৰ লছ কি হ'ব সেইটো আমি জানিব লাগিব ৰাইট তো এইখিনি আমাৰ প্ৰ'ছ আছিলে কনছ আছিলে তোমালোকে ধুনীয়াকৈ নিজেই চিন্তা চৰ্চা কৰি অলপ এনালাইচিছ কৰি এইবিলাক লিখিব পাৰি এইবিলাক ইজি ইয়াৰ কাৰণে আমি এক্সট্ৰাকৈ আৰু পঢ়িব নালাগে ফেকচুৱেল বস্তুবিলাক জানিব লাগিব কিন্তু ইয়াৰ কাৰণে আমি এক্সট্ৰাকৈ আৰু পঢ়িব নালাগে এইখিনি আৰু অৰিজিনেল আমাৰ নিজে আহিব খালি এক্সাম্পলবিলাক আমি মনত ৰাখিব লাগিব যেনেকৈ নোভাৰ এক্সাম্পলটো দিব পৰা যায় কনছখিনি আমি ডিছকাছ কৰিলোঁ লছ অফ টিচিং জব আমি ক'লোৱে ন এমপ্লয়মেণ্ট জেনেৰেশ্যন কমি যাব পাৰে ৰাইট লিমিটেড ইম'চনেল কানেকশ্যন ক্ৰিটিকেল থিংকিং নোহোৱা হৈ যাব ৰাইট লিমিটেড ক্ৰিয়েটিভিটি এইটোৱে কথা কৈছোঁ ক্ৰিটিকেল থিংকিঙৰ কথা ৰাইট ৰিস্ক অফ টেকনিকেল ইছ্যুজ প্লাছ আৰু এটা কি হ'ব ডাটা প্ৰাইভেচি কনচাৰ্ণ এআইৰ লগত সদায় ডাটা প্ৰাইভেচি কনচাৰ্ণ এটা থাকিবই প্লাছ আমাৰ যিবিলাক পেটেণ্ট আছে ৰাইট সেই পেটেণ্টবিলাকতো এফেক্ট পেলাব ৰাইট যদি কোনোবাই কিতাপ এখন লিখিছে কিতাপখন এজন মানুহে লিখিছে কিন্তু সেই বস্তুটো এআইত কমি যাব ৰাইট তো সেইটো এটা কনছ মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন ইণ্ট্ৰডাকশ্যন অফ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইন এডুকেশ্যন ছাচ এছ হিউমেনইড টিচাৰ হেজ ৰিভলিউশ্যনাইজ দ্য লাৰ্ণিং প্ৰচেছ বাট অলছ' ৰেইজেছ কনচাৰ্ণ এবাউট দ্য ইকুইটি ইম'চনেল কানেকশ্যন এণ্ড এমপ্লয়মেণ্ট ক্ৰিটিকেলি এনালাইজ কৰিব দিছে তো আমি নিগেটিভ পইণ্টছবিলাক লিখিম আৰু তাৰ পাছত আমি পজিটিভ পইণ্ট দি কি কৰিম ইয়াক কাউণ্টাৰ কৰিম ৰাইট নক্সালিজিমৰ বিষয়ে আমি অলৰেডি পঢ়িছোঁ কিন্তু আমি এবাৰ ৰিভিজন কৰিম তো হোৱাইন নিউজত কিয় আছে ছত্তীশগড়ৰ সুকমা ডিষ্ট্ৰিক্টত যোৱাকালি 10 নক্সালাইট ইনক্লুডিং 3 women were gunned down in an encounter with security personnel right আমাৰ CAPF পাৰ্চনেল লাগে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ ৰাইট CRPF থাকে চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চৰ আণ্ডাৰত 7টা পুলিচ ফ'ৰ্চ আছে আমি অলৰেডি পঢ়িছিলোঁ সেই 7টা পুলিচ ফ'ৰ্চৰ বিষয়ে তোমালোকে জানিব লাগিব ৰাইট নক্সালিজিমৰ হিষ্ট্ৰী নক্সালিজিম ইনভলভছ ভায়লেণ্ট এক্টিভিটিজ বাই লেণ্ডলেছ লেবাৰাৰ্ছ এণ্ড ট্ৰাইবেল গ্ৰুপছ এইটো এনেকৈয়ে ষ্টাৰ্ট হৈছিলে নক্সালবাৰী ভিলেজত অফেন লেড বাই লেফ্ট উইং এক্সট্ৰিমিজিম টাৰ্গেটিং লেণ্ডলৰ্ডছ এণ্ড আদাৰ্ছ ৰাইট অৰিজিন ক'ত নক্সালবাৰী ভিলেজত হৈছিলে ৱেষ্ট বেংগলৰ এইটো প্ৰিলিমছত অলৰেডি আহিছে ছিকিউৰিটি থ্ৰেট কি ৰিকগনাইজ এজ এ মেজৰ ইণ্টাৰনেল ছিকিউৰিটি চেলেঞ্জ ইন ইণ্ডিয়া আৰু জিঅ'গ্ৰাফিকেল স্প্ৰেড ক'ত আছে হিলি আৰু ফৰেষ্টেড ৰিজনত আছে অলমষ্ট 8টা ষ্টেটত এই 8টা ষ্টেটৰ ভিতৰত কি আহিব উৰিষ্যা আহিব ৱেষ্ট বেংগল আহিব ছত্তীশগড় আহিব মধ্যপ্ৰদেশ আহিব ঝাৰখণ্ড আহিব ৰাইট তো এইখিনিয়ে মেইন ষ্টেট য'ত নক্সালাইটবিলাক থাকে ৰাইট কি ৰিজনছ বিহাইণ্ড দ্য নক্সালিজিমৰ কিয় ইমান স্প্ৰেড হ'ল ট্ৰাইবেল ডিছকণ্টেণ্ট তো ট্ৰাইবেল পিপলৰ যিবিলাক লেণ্ড আছিলে সেই লেণ্ডবিলাক ইলিগেলি বহু সময়ত অকুপাই কৰা হৈছে ফৰেষ্ট ৰিচৰ্চেছবিলাক এক্সপ্লইট কৰা হৈছে তাৰ কাৰণে তেওঁলোকে
প্ৰটেষ্ট কৰিছিলে লাহে লাহে মানুহৰ যেতিয়া ডিছকণ্টেণ্টবিলাক বাঢ়ি গ'ল তেওঁলোক অৰ্গেনাইজ হ'ল আৰু তেওঁলোকে কি কৰিলে নাক্সালিজিম ষ্টাৰ্ট কৰিলে এক্সপ্লইটেশ্যন অফ ভাৰ্নাৰেবল পপুলেশ্যন ৰাইট আমাৰ যিবিলাক ইনইকুৱেলিটি তেওঁলোকে এইবিলাকৰ এগেইনষ্টতে তেওঁলোকে কথাবিলাক কয় যে ইনইকুৱেলিটি ইমান বাঢ়ি গৈছে দুখীয়া মানুহ কেনেকৈ চলিব ৰাইট তো এইবিলাক এটা ৰিজন ছ'চিঅ' ইকনমিক গেপ ৰাইট উইক ইণ্টেলিজেঞ্চ আৰু যেতিয়াই আমাৰ প'ৰ পিপল আছে যাক ইজিলি মেনুপুলেট কৰিব পৰা যায় তেনেকুৱা মানুহবিলাকক মেনুপুলেট কৰা যায় থ্ৰু ফিয়েৰি স্পীচেছ ৰাইট হিটলাৰে যেনেকৈ মেনুপুলেট কৰিব পাৰিছিল যদি এজন পঢ়া শুনা মানুহ জনাজাত মানুহ তেওঁ যদি এক্সপ্লইটেশ্যনৰ ওপৰত এটা লেকচাৰ মাৰি দিয়ে আৰু যিসকল মানুহে অলৰেডি প্ৰব্লেম ফেচ কৰি আছে তেওঁলোকক যদি কয় গভৰ্ণমেণ্টে আপোনালোকৰ কাৰণে একো কৰা নাই এইটো কৰা নাই সেইটো কৰা নাই তেতিয়াহ'লে সেই মানুহখিনি অভিয়াছলি উত্তেজিত হৈ যাব তো সেনেকুৱা প্ৰচেছত নাক্সালিজিমৰ গ্ৰ'থ হৈছে ৰাইট সেনেকৈ আমাৰ ইনচাৰ্জেঞ্চি যিমানবিলাক আমাৰ গ্ৰুপছ আছে সেইবিলাকো গ্ৰুপৰ গ্ৰ'থো তেনেকৈ হৈছে ৰাইট এডমিনিষ্ট্ৰেটিভ ফেইলিয়াৰ্ছ ওৱান অফ দ্য মেজৰ ৰিজন এতিয়া গভৰ্ণমেণ্টে এইবিলাকৰ কাৰণে এতিয়া ষ্টেপ লৈ আছে তো সেইকাৰণে আমাৰ যিটো ৰেড কৰিডৰ আছে য'ত নাক্সালিজিম য'ত খুব স্প্ৰেড হৈ আছিলে তো লাহে লাহে ৰেড কৰিডৰবিলাক কমি আছে পলিচি কনফিউজন তো এইবিলাক ৰিজন ৰাইট গভৰ্ণমেণ্টে কি ষ্ট্ৰেটেজি লৈছে অপাৰেশ্যন গ্ৰীণ হাণ্ট আছিলে ৰাইট ইন 2010 এছপাইৰেশ্যনেল ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম ভেৰি ইম্পৰ্টেণ্ট ইয়াৰ পৰা মেইনছত ডাইৰেক্ট কুৱেশ্যন আহিব পাৰে এছপাইৰেশ্যন ডিষ্ট্ৰিক্ট প্ৰগ্ৰাম কি হয় তোমালোকে চাই ল'বা অপাৰেশ্যন সমাধান এ ষ্ট্ৰেটেজিক ইনিচিয়েটিভ টাৰ্গেটিং লিডাৰশ্বিপ ইণ্টেলিজেঞ্চ টেকনলজি এণ্ড ফাইনেন্সিং মাইজ গ্ৰুপছ ৰাইট টেকনলজিকেল ইণ্টাৰভেনশ্যন ৰাইট ৱেপন ট্ৰেকাৰ্ছ বায়'মেট্ৰিক স্মাৰ্ট গান এইবি ঠিক আছে এইবিলাকতো আছে কিন্তু মেইনলি গভৰ্ণমেণ্টে টাৰ্গেট কৰিব লাগিব ডেভেলপমেণ্টত ৰিজনেল ডেভেলপমেণ্টত ৰাইট আৰু যিটো আমাৰ ইনইকুৱেলিটি ৰাইজ হৈ আছে সেই ইনইকুৱেলিটিটো এড্ৰেছ কৰিব লাগিব ৰাইট আৰু ট্ৰাইবেল পপুলেশ্যনৰ যিবিলাক কনচাৰ্ণ আছে সেই কনচাৰ্ণবিলাক তেওঁলোকে শুনিব লাগিব স্কুল কলেজ প্লাছ হেল্থৰ ওপৰত স্পেণ্ড কৰিব লাগিব খৰচ কৰিব লাগিব তেতিয়া অট'মেটিকলি এই বস্তুবিলাক নোহোৱা হৈ যাব কিন্তু এইটো এটা লং টাৰ্ম প্ৰচেছ ৰাইট এনেকুৱা নহয় যে কালি ষ্টাৰ্ট কৰি দিলোঁ পৰহি শেষ হৈ গ'ল এটা লং টাৰ্ম প্ৰচেছ জইণ্ট টাস্ক ফ'ৰ্চ গভৰ্ণমেণ্টে উলিয়াইছে এনহেঞ্চেছ ইণ্টাৰ ষ্টেট কোঅৰ্ডিনেশ্যন এণ্ড ইণ্টেলিজেঞ্চ শ্বেয়াৰিং ছাপৰ্ট টু ষ্টেটছ নেশ্যনেল পলিচি এণ্ড একশ্যন প্লেছ এইবিলাক ষ্টেপ লৈছে গভৰ্ণমেণ্টে মেইনছৰ প্ৰেক্টিছ কুৱেশ্যন নাক্সালিজিম ইজ এ ছ'চিয়েল ইকনমিক এণ্ড ডেভেলপমেণ্টেল ইছ্যু ৰাইট ছ'চিয়েল ইছ্যু ইকনমিক এণ্ড ডেভেলপমেণ্টেল এইকেইটা কি ৱৰ্ড দেই মেনশ্যন কৰিবা তোমালোকে চাবা মেনিফেষ্টিং এজ এ ভায়লেণ্ট ইণ্টাৰনেল ছিকিউৰিটি থ্ৰেট এইটো এটা ষ্টেটমেণ্ট in this context discuss the emerging issues gets a multi-layer strategy to tackle the menace of naxalism right তো এই ইস্যুটো টেকেল কৰিবলৈ কি ষ্টেপ ল'ব পৰা যায় UPSC অলৰেডি 2022 আহিছিলে ৰাইট তো তোমালোকে এইটো এটেম্প্ট কৰিবলৈ নাপাহৰিবা তোমাৰ ক্ৰেছ কোৰ্ছ অলৰেডি আমি এনাউন্স কৰিছোঁ ডিচেম্বৰৰ 1 তাৰিখৰ পৰা আমাৰ ষ্টাৰ্ট হ'ব ইয়াতে দুখন বুকছ থাকিব এখন CSET এখন MCQ বুকছ খুব ধুনীয়া বুকছ বিউটিফুলি ক্ৰাফটেড sufficient for our exam মেইনছৰ টেষ্ট সিৰিজ আমাৰ ডাও চলি আছে ডেইলি আনসাৰ ৰাইটিং প্ৰগ্ৰাম প্ৰিলিমিনাৰী টেষ্ট সিৰিজ আমাৰ চলি আছে ৰাইট তো তোমালোকে এইটো চাবলৈ যত্ন কৰিবা আমাৰ টেলিগ্ৰাম তোমালোকে জইন কৰিব পাৰা ফৰ ডেইলি কুইজেছ এণ্ড আপডেটছ ইনষ্টাগ্ৰাম ফৰ আপডেটছ এণ্ড আৱাৰ মেগাজিন ফৰ মেগাজিনটো ডাউনলোড কৰিব পাৰা ফ্ৰম আৱাৰ এপ মেগাজিনটো আমাৰ এছামিজ আৰু ইংলিছ দুটা লেংগুৱেজতে থাকে এছামিজ এণ্ড ইংলিছ প্লাছ আমাৰ এটা ৱেবছাইট আছে ৱেবছাইটটো চাবলৈ নাপাহৰিবা advait IAS.com খুব ইম্পৰ্টেণ্ট ইয়াতে বহুত ধুনীয়া ধুনীয়া আৰ্টিকেল আছে য'ৰ পৰা নলেজটো বাঢ়িব ৰাইট APSCত কমন উলিয়াই এক্সাম ক্লিয়াৰ কৰিব নোৱাৰি APSCত আমি অলপ জানিব লাগিব অভিয়াছলি আমাৰ কমন কিছুমান আহিব ডাইৰেক্টলি আহিব ইনডাইৰেক্টলি আহিব কিন্তু 100% কমন কেতিয়াও নাহে পচিবল নহয় ৰাইট এতিয়া আমাৰ ইণ্টাৰভিউ ছেশ্যনছবিলাক চলি আছে খুব ধুনীয়া ইণ্টাৰভিউ ছেশ্যন চলি আছে ৰাইট তো তাৰে যেতিয়া তোমালোকে ট্ৰান্সক্ৰিপ্টবিলাক পাবা তোমালোকে চাবা কিমান ধুনীয়াকৈ আজিকালি ছেশ্যনছবিলাক হয় আজিকালি ফেক্সুৱেল কুৱেশ্যন কমকৈ সোধে আজিকালি এনালাইটিকেল কুৱেশ্যনছ বেছি সোধে ঠিক আছে ভালকৈ প্ৰিপাৰেশ্যন কৰা হেপী লাৰ্ণিং গুড নাইট ফৰ টুডে